ভোটাৰ তালিকাত নাম কৰ্তন হ'ব এছআইআৰ কেনসেল হোৱাৰ পাছত বৰ্তমান এছআৰ আৰম্ভ হৈছে আপোনালোকে নিশ্চয় জানে 22 তাৰিখৰ পৰা ঘৰে ঘৰে বিএলসকল গৈ আছে এতিয়া বিএলসকলে কেনেকৈ কাম কৰিব আৰু আপোনাৰ কি কৰিব লাগিব ভোটাৰ তালিকাত কোন সকলৰ নাম কৰ্তন হ'ব এই ভিডিঅ'টোত আপুনি সম্পূৰ্ণ জানিব পাৰিব এছআৰৰ নতুন নিয়ম আহিছে অসমত আপোনালোকে নিশ্চয় জানে আৰু সকলোখিনি যদি আপুনি নাজানে তেন্তে আপুনি পাছত বিপদত পৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা বৰ্তমান অসমলৈ কেইটামান নতুন গুৰুত্বপূৰ্ণ আপডেট আহিছে এইকেইটা জনা আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ সো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথম আপোনাক মই এই নটিফিকেশ্যনখনত কি উল্লেখ কৰা হৈছে সেইখিনি জনাই আছো আৰু তাৰ পিছত মই আপোনালোকক আগলৈ প্ৰচেছখিনি জনাই দিম যিখিনি নতুনকৈ নিয়ম আহিছে সেইখিনি আপোনালোকক জনাই দিম আৰু দেখুৱাই দিম আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম আপুনি চাব পাৰিব এছআৰ স্পেশাল ৰিভিজন দি আছে 2026 পাছত আপুনি চাব পাৰিব স্পেশাল ৰিভিজন অফ ইলেক্ট্ৰল ৰুলছ 2026 ফৰ আসাম দি আছে অসমৰ কাৰণে হয় এখন পাছত আপুনি চাব পাৰিব তাৰ পিছত দি আছে ইম্পৰ্টেন্ট ডেটস দি আছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত গুৰুত্বপূৰ্ণ তাৰিখসমূহ দি আছে এই তাৰিখসমূহ কি আৰু এইখিনি জনা আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিয় মই আপোনাক ইয়াত জনাই আছো প্ৰথম আপুনি চাব পাৰিব হাউচ টু হাউচ H2H ভেৰিফিকেশ্যন দি আছে পাছত দি আছে 22/11/2025 দি আছে 20/12/2025 দি আছে নৱেম্বৰ মাহৰ 22 তাৰিখত আৰম্ভ হৈছে আৰু ডিসেম্বৰ মাহৰ 20 তাৰিখলৈকে এই H2H যেটো ভেৰিফিকেশ্যন আছে সেইটো চলিব আপোনালোকে ইয়াত নিশ্চয় দেখিবলৈ পাইছে এই তাৰিখটো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এই তাৰিখত কি কাম কৰা হ'ব সকলোখিনি মই আপোনাক এই ভিডিঅ'টো জনাই দিম এই তাৰিখসমূহ আপোনালোকে প্ৰথম মনত ৰাখিব পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ড্ৰাফট পাব্লিকেশ্যন দি আছে 27/12/2025 চনত এখন ড্ৰাফট তালিকা মুকলি কৰা হ'ব খচৰা যিখন তালিকা আছে ভোটাৰ তালিকা সেইখন মুকলি কৰা হ'ব আৰু সেই তালিকাখন ফাইনেল নহ'ব কাৰণ সেই তালিকাখনত যোনসকলৰ নাম আছে ভোটাৰ তালিকাত সকলো নাম ড্ৰাফট লিষ্টত উঠোৱা হ'ব অৰ্থাৎ খচৰা তালিকা এখনত নাম উঠোৱা হ'ব আৰু সেই তালিকাখনত আপুনি আপোনাৰ নাম চাব পাৰিব আৰু সেইখন ফাইনেল তালিকা নহ'ব তাৰপিছত আপুনি চাব পাৰিব ইয়াত দি আছে ক্লাইমছ এণ্ড অবজেকশ্যন পিৰিয়ড দি আছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে অৰ্থাৎ আপুনি চাব পাৰিব 27/12/2025 22/1/2026 চনলৈকে আপত্তি নিপত্তি কৰিব পাৰিব অৰ্থাৎ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব যদি আপোনাৰ ঘৰ নম্বৰটো সলনি হৈছে বা আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি আপোনাৰ পৰিয়ালৰ পৰা আঁতৰি গৈছে বা আপোনাৰ পৰিয়ালৰ মাজত যদি কোনোবাই আহি গৈছে তেন্তে আপুনি সেইখিনি শুধাৰণ কৰিব পাৰিব বা আপুনি যদি বেলেগ ঠাইত আগতে আছিল আৰু বৰ্তমান আপুনি বেলেগ ঠাইত আহি গৈছে তেন্তে আপুনি সেইটো শুধাৰণ কৰিব পাৰিব অবজেকশ্যন কৰিব পাৰিব ক্লাইমছ কৰিব পাৰিব অৰ্থাৎ আপুনি আপত্তি নিপত্তি কৰিব পাৰিব এই তাৰিখসমূহৰ মাজত পাছত আপুনি অনলাইন কৰিব নোৱাৰিব আৰু অফলাইন কৰিব নোৱাৰিব কাৰণ ফাইনেল তালিকা আহি যাব আৰু ফাইনেল তালিকা অহাৰ পাছত আপুনি ভোটো দিব নোৱাৰিব যদি আপুনি এই তাৰিখৰ মাজত কামসমূহ সম্পূৰ্ণ নকৰে তাৰপিছত আপুনি চাব পাৰিব ইয়াত দি আছে ফাইনেল পাব্লিকেশ্যন অফ ইলেক্ট্ৰল ৰুলছ দি আছে অৰ্থাৎ 10/2/2026 চনৰ ফাইনেল তালিকা আহিব ভোটাৰ তালিকা আৰু ফাইনেল তালিকাত নাম অহাৰ পাছত যদি আপোনাৰ নাম আহি যায় তেন্তে আপোনাৰ চিন্তা কৰিব নালাগে আৰু যদি ফাইনেল তালিকাত আপোনাৰ নাম নাহে তেন্তে আপুনি বহুত ধৰণৰ বিপদত পৰিব আপুনি ভোট দিব নোৱাৰিব যদি এই তাৰিখৰ ভিতৰত আপুনি আপোনাৰ সম্পূৰ্ণ কামখিনি সম্পূৰ্ণ নকৰে আপোনাৰ যিসমূহ ভুল আছে সেইখিনি যদি আপুনি শুধাৰণ নকৰে তেন্তে ফাইনেল তালিকা পাব্লিছ হোৱাৰ পাছত আপুনি একো কৰিব নোৱাৰিব আৰু সেই সময়ত আপুনি ভোট দিব নোৱাৰিব বৰ্তমান অসমত নিৰ্বাচন আহি আছে আপোনালোকে নিশ্চয় জানে ইয়াত তিনিখন ফৰ্ম দি আছে এই তিনিখন ফৰ্মৰ জৰিয়তে আপুনি সকলোখিনি কাম আপোনাৰ কৰিব পাৰিব আৰু এই তিনিখন ফৰ্মৰ কি কাম সেইখিনি ইয়াত মই আপোনাক জনাই আছো প্ৰথম আপুনি চাব পাৰিব ফৰ্ম 6 দি আছে ফৰ্ম 6 অৰ্থাৎ আমাৰ 18 বছৰ হোৱাৰ পাছত চৰকাৰী আইনমতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব লাগে আমি ভোট দিবলৈ এজন যোগ্য সদস্য আৰু ভোটাৰ তালিকাত আমাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰো 18 বছৰ হোৱাৰ পাছত সেই বাবদ আমি ফৰ্ম 6 ব্যৱহাৰ কৰিম তাৰপিছত আপুনি চাব পাৰিব ইয়াত দি আছে ফৰ্ম 7 ফৰ্ম 7ৰ কি কাম আৰু ফৰ্ম 7 এ কেনেকৈ কাম কৰিব ইয়াত আপুনি চাব পাৰিব ফৰ অবজেকশ্যন টু দ্য প্ৰপ'জড ইনক্লুজন অফ আ নেম অফ এপ্লিকেশ্যন ফৰ ডিলিশ্যন অফ আ নেম ইন দ্য এক্সিষ্টিং ৰুল দি আছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আপুনি অবজেকশ্যন কৰিব পাৰিব 2 নম্বৰত আপুনি ইনক্লুজন কৰিব পাৰিব আৰু 3 নম্বৰত আপোনাৰ এপ্লিকেশ্যন ফৰ্মখনত যদি কোনোবা আহি গৈছে তেন্তে আপুনি ডিলিট কৰিব পাৰিব বা আপোনাৰ পৰিয়ালৰ যদি কোনো এজন সদস্য মৃত্যু হৈ গৈছে আৰু সেইজন ব্যক্তি যদি আপুনি আঁতৰিব তাত আপুনি ডিলিট কৰিব বিচাৰে তেন্তে আপুনি সেইটো কৰিব পাৰিব আৰু দি আছে নেম ইন দ্য এক্সিষ্টিং ৰুল দি আছে আপোনাৰ নাম যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম যদি আছে ভোটাৰ তালিকাত আৰু সেই নামটো আপুনি যদি কাটিব বিচাৰে তেন্তে আপুনি কৰিব পাৰিব যদি মৃত্যু হৈছে বা বেলেগ ঠাইত গুচি গৈছে বা ঘৰ নম্বৰটো সলনি হৈছে আপুনি গোটেইখিনি কৰিব পাৰিব ফৰ্ম 7ৰ জৰিয়তে আপুনি সকলোখিনি কাম কৰিব পাৰিব ফৰ্ম 7ৰ জৰিয়তে আৰু সেইখিনি যদি আপুনি অনলাইন কৰিব নোৱাৰে বা আপুনি যদি অনলাইন কৰিব বিচাৰে তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব আপোনাৰ কাৰণে কোনখন ফৰ্ম সঠিক হ'ব আৰু আপুনি কোনখন ফৰ্ম ইয়াত অনলাইন কৰিব বিচাৰে সেইটো আপুনি নিশ্চয় কমেণ্টত জনাব মই আপোনাক দেখুৱাম যে আপুনি ফৰ্ম 7 কেনেকৈ ফিল আপ কৰিব পাৰিব ফৰ্ম 6 কেনেকৈ ফিল আপ কৰিব পাৰিব অনলাইন আৰু আপুনি কেনেকৈ ফাইনেল সাবমিট কৰিব পাৰিব কাৰণ বৰ্তমান যদি আপুনি অনলাইন কৰে তেন্তে 15 দিনৰ ভিতৰত আপোনাৰ কামখিনি সম্পূৰ্ণ হ'ব যদি আপুনি অফলাইন কৰে তেন্তে আপোনাৰ 15 দিনৰ ভিতৰত কামসমূহ সম্পূৰ্ণ হ'ব কাৰণ অসমত নিৰ্বাচন আহি আছে আৰু ইচিআইৰ ফালৰ পৰা কোৱা হৈছে যে নিৰ্বাচনৰ আগত আপোনাৰ কামখিনি সম্পূৰ্ণ কৰিব লাগিব ইয়াত তাৰিখসমূহ দি আছে আপোনালোকক মই প্ৰথম দেখুৱাইছো ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে নিৰ্বাচনৰ আগত এইসমূহ কাম আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব তাৰপিছত আপুনি চাব পাৰিব ইয়াত দি আছে ফৰ্ম 8 দি আছে ফৰ্ম 8ত কি কাম ইয়াত আপুনি চাব পাৰিব ফৰ শিফটিং অফ ৰেচিডেন্স উইথিন অৰ আউটসাইড দা কনসিস্টেন্সি দি আছে অৰ্থাৎ আপোনাৰ আপুনি যদি আগতে বেলেগ ঠাইত আছিল আৰু বৰ্তমান আপুনি বেলেগ এখন সমষ্টিত গুচি গৈছে তেন্তে আপুনি সেইটো কৰিব পাৰিব শিফটিং কৰিব পাৰিব ফৰ্ম 8ৰ জৰিয়তে তাৰপিছত দি আছে কাৰেকশ্যন আপডেটশ্যন অফ এন্ট্ৰিজ ৰিপ্লেচমেন্ট অফ ইপিক এণ্ড মাৰ্কিং অফ PWD দি আছে ষ্টেটাছ এপ্লিকেণ্ট কেন ভলণ্টাৰী ফিনিছ দেয়াৰ আধাৰ নাম্বাৰ ইন দিছ ফৰ্ম দি আছে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি যদি এজন শাৰীৰিকভাৱে কম হয় তেন্তে আপুনি সেইটো ষ্টেটাছ আপোনাৰ কৰিব পাৰিব আপডেট কৰিব পাৰিব এন্ট্ৰিজ ৰিপ্লেচমেন্ট কৰিব পাৰিব অৰ্থাৎ আপোনাৰ যিখন পুৰণি ভোটাৰ আইডি কাৰ্ড আছে সেইখন আপুনি সলনি কৰিব পাৰিব কাৰেকশ্যন কৰিব পাৰিব বা আপুনি আপোনাৰ সমষ্টিটো সলনি কৰিব পাৰিব শিফটিং কৰিব পাৰিব গোটেইখিনি আপুনি ফৰ্ম 8ৰ জৰিয়তে কৰিব
পাৰিব কেৱল মাত্ৰ আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে সো फ्रेंड्स আপোনালোকে নিশ্চয় বুজি পাইছে প্ৰতিখন ফৰ্মৰ বিষয়ে মই নিশ্চয় বুজি পাইছে যদিও কিবা বুজিব পৰা নাই তেতিয়া আপুনি নিশ্চয় কমেন্টত জনাব মই আপোনালোকক জনাই দিম সো फ्रेंड्स আপোনালোকে যদি ইয়াৰ মাজত কোনো এখন ফৰ্ম ফিল আপ কৰিব বিচাৰে তেতিয়া আপুনি নিশ্চয় কমেন্টত জনাব আৰু ইয়াত যিসমূহ ফৰ্ম দি আছে সকলোখিনি অসমীয়া আৰু ইংলিছত মই ভিডিঅ'ৰ ডেসক্ৰিপচনত মোৰ WhatsApp চেনেলৰ লিংক দি দিম সেই লিংকত ক্লিক কৰি আপুনি WhatsAppত আহিব আৰু WhatsAppত অহাৰ পাছত আপোনালোকে এই ফৰ্মসমূহ পাই যাব নটিফিকেশনৰ লগত সকলোখিনি ফৰ্ম মই তাত দি দিম তাৰপৰ আপুনি এই ফৰ্মসমূহ কালেক্ট কৰিব পাৰিব আৰু ফিল আপ কৰি হয়তো আপুনি অনলাইন কৰিব পাৰিব নহলে আপোনালোকে অফলাইন বিএলৰ হাতে জমা দি আপুনি আপোনাৰ কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ লগতে যিসমূহ নটিফিকেশন আহিছে এখন দুখন তিনিখন আহিছে নটিফিকেশন আৰু সকলোখিনি মই তাত দি দিম তাৰপৰ আপুনি পইপিনি গুটেখিনি তথ্য